দিয়কচোন মই লাইভ দেখুৱাই আছোঁ এই চাওক আপোনালোকে মছলা ধুনীয়াকৈ ল'ব যাতে এনেকুৱাকৈ অসমত যাতে বহুত মাইকী আৰু ইয়াতে পালি ক'ৰবাত আৰু কৰি ইয়াতে পালে আকৌ কৰিবি নমস্কাৰ ফ্ৰেণ্ড আজি মই আপোনালোকক দেখুৱাম আপোনালোকে হয়তো বহুত মিস্ত্ৰী দেখা পাইছে ৰাজমিস্ত্ৰী হয়তো আপোনালোকে বহুত বিল্ডিঙত কাম কৰা বা আন মানে মানুহৰ ঘৰত কাম কৰা বহুত মিস্ত্ৰী দেখা পাইছে মই আজি আপোনালোকক এনেকুৱা মিস্ত্ৰী দেখুৱাম য'ত মাইকী মানুহে কাম কৰি আছে মাইকী মানুহৰ ভিডিঅ' আমি পাইছিলোঁ বাহিৰৰ দেশত মাইকী মানুহে কাম কৰে কিন্তু আমি অসমত দেখুৱাম মাইকী মানুহে কেনেকৈ কাম কৰি আছে কেনেকৈ মানে প্লাষ্টাৰ কৰি আছে মই আপোনালোকক দেখুৱাই আছোঁ এই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক এয়া আপোনালোকে দেখা পাই আছে বাইদেউ হেৰি এই আপুনি এই ৰাজমিস্ত্ৰী কাম কৰিব কিমান বছৰ হ'ল মই 5 বছৰমান হ'ল নেকি আগতে ক'ত কাম কৰিছিলি গুৱাহাটীত কৰিছিলি হয় আমি মানে বহুত ভিডিঅ' দেখিছিলোঁ আগতে মানে বাহিৰৰ তিৰোতাবিলাকক বা ছোৱালীবিলাকে এনেকুৱাকৈ মানে ৰাজমিস্ত্ৰী কাম কৰিছিল কিন্তু আজি মই অসমত দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা চাই থাকক মই অসমত দেখুৱাইছোঁ এয়া হ'ল অসমৰ জেগা এই কোনো সেই বাহিৰৰ জেগা নহয় মাইকী মানুহে অৰ্থাৎ ফেমেল যাক ফেমেল বুলি কোৱা হয় মাইকী মানুহে ৰাজমিস্ত্ৰী কাম কৰে এইবিলাক গোটাই খোলা মাৰিছে এইবিলাকত এইখন ৱাল প্লাষ্টাৰ কৰিছে এইখনত প্লাষ্টাৰ কৰিব ইয়াতে খোলা মাৰি আছে এই আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো চাই থাকক আৰু মাইকী মানুহৰ কাম সদায় চাফ চিকুণ হয় সেই কথাটো সকলোৱে গম পায় মাইকী মানুহৰ কামবিলাক ইমান মানে পৰিপাটি হয় গতিকে সেই কথাটো আপোনালোকে গম পায় এই চাই থাকক মছলা কিদৰে চাপি কি ধুনীয়াকৈ চাপি আছে এয়া মছলা চাপি আছে বাইদেউ ইয়াতে কিমান দিন হ'ল ইয়াতে কাম কৰিব মই ইয়াতে 1 মাহমান হ'ল নেকি আৰু আপোনালোকক দেখুৱাইছোঁ মই আন এজন মিস্ত্ৰী আছে ইয়াতে এই মিস্ত্ৰীটোৰ ওচৰত মই যাম এয়া মিস্ত্ৰীও দেখিছে এই এটা ৰুম আৰু হ'ল মই আপোনালোকক দূৰৰ পৰা দেখুৱাইছোঁ এই এটা ৰুম ইয়াত মানে এই মাইকী মানুহজনে কাম কৰি আছে এই ৰুমটোত আৰু এই ৰুমটোত আছে ল'ৰা এজন দাদা হেৰি এই ইয়াতে কিমান দিন হ'ল কাম কৰিব 1 মাহমান হ'ল ইয়াতে কৰিছোঁ আৰু ঘৰত কৰিছোঁ আগতে ক'ত আছিলি বাহিৰত আছিলি না ক'ত বেলেগত আছিলি আগতে গুৱাহাটীতে কৰিছিলোঁ গুৱাহাটীতে কৰিছিলি কামটো বৰ বেয়া লগা নাই কামটো ঠিকে আছে আৰু ইয়াতে পালি ক'ৰবাত আৰু কৰি ইয়াতে পালে আকৌ কৰিবি ইয়াক সুন্দৰকৈ কি ধুনীয়াকৈ প্লাষ্টাৰ কৰিছে আপোনালোক গোটেইখিনি দেখুৱাইছোঁ আপোনালোকে সম্পূৰ্ণ চাই থাকক আপোনালোকৰ মাজত মই এটা কুৱেশ্যন ৰাখিম ইয়াতে প্লাষ্টাৰ এটা হৈছে এই ল'ৰাজনে কৰিছে ইয়াতে প্লাষ্টাৰ এই ল'ৰাজনৰ প্লাষ্টাৰ ভাল হৈছে নে এই মাইকীজনৰ প্লাষ্টাৰ ভাল হৈছে আপোনালোকে চাই লওক মই দেখুৱাই আছোঁ এইটো হ'ল মাইকীৰ এয়া চাওক আপোনালোকে কমেণ্ট কৰিব ল'ৰাজনৰ প্লাষ্টাৰ ভাল হৈছে নে মাইকীজনৰ প্লাষ্টাৰ ভাল হৈছে আপোনালোকে কমেণ্ট কৰিব বাইদেউ এটা কাম কৰি মানে পাব্লিকক দেখুৱাওকচোন পাব্লিকে হয়তো মিছাই বুলি ভাবিব এই যিখন ৱাল আপুনি খোলা মাৰিছে তাত অলপমান প্লাষ্টাৰ মানে যিটো মছলা কি কয় এইটো মছলা চাপি দিয়ে বুলি কয় এতিয়া তাত মছলা অলপ চাপি দিয়কচোন মই মানে লাইভ দেখুৱাই আছোঁ এয়া চাওক আপোনালোকে মছলা ধুনীয়াকৈ ল'ব এয়া চাওক কি সুন্দৰকৈ ৰাখিছে ৱাও কি সুন্দৰ আপোনালোকে এই মাইকীজনৰ কাৰণে আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু এই ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকে কমেণ্ট কৰিব যাতে এনেকুৱাকৈ অসমত যাতে বহুত মাইকী যাতে ওলাব পাৰে এনেকুৱাকৈ কাম কৰিব পৰা চাওক এতিয়া অসমত এটাই মানে প্ৰশ্ন অসমৰ যে মাইকীবিলাকো কাম কৰিব পাৰে সেই কথাটো আপোনালোকে বিশ্বাস কৰি লওক কাৰণ অসমৰ মাইকীবিলাক ইমান কমজোৰি নহয় আৰু ইহঁতে ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে অকল বিল্ডিং বুলি নহয় ইয়াত মানে আমাৰ অসমত সকলোৱে আশা এটা কৰক সকলো ভাবক কি সুন্দৰকৈ দেখিছে নহয় কি সুন্দৰকৈ মছলা চাপিছে ৱাও কি সুন্দৰ যাতে সকলোৱে এনেকৈ কষ্ট কৰি কাম কৰি মানে ঘৰখন চলাব পাৰে তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক যাতে আন মাইকীবিলাকো যধে মধে ঘূৰাতকৈ এনেকুৱাকৈ কাম কৰে এই মাইকীজনৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে সিমান শ্বেয়াৰ কৰক ভিডিঅ'টো আজিলৈ এইখিনিয়ে